টোপনিত লাল কাল সন্ধ্যা ভাইটিক ছাগলী বনাই কাও কাওকে গুচি আহিছেতো সেইকাৰণে হয়তো ভাগৰ লাগিলে শুই দিলেহি এই থানেশ্বৰ এই উঠ এই থানেশ্বৰ তাইটি তেনেকে নহ'ব তুমি জোকাই দিয়া তেতিয়াহে হয়তো হাঁহ পাই যাব এই উঠ আই মইলো মিনেশ্বৰ তই ইয়াত যে মই কি হ'ল মোক দেখি ভয় খাই গলি নেকি ভয় আগত কিয় খাম শুই থাকোঁতে পটককে ঠাঁচকে দি দিলিতো মই বোলো কোনে মাৰিলে আকৌ সেইকাৰণে চক খাই গলোগে এই মিনেশ্বৰ থিয় হৈ কেলে আছ বজেন বহ সেইবোৰ পিছত হ'ব ৰাস্তাত মোক মাতি থৈ আহিছিলে নহয় যি কবি ঘৰত কবি বুলি এতিয়া ঘৰলৈ আহিছো কওক আপুনি সন্ধ্যা ভাইটিক মানুহ বনাই দিব নে নিদিয়ে কি বজেন তই এইবোৰ কি কৈ আছ সন্ধ্যা ভাইটিক মানুহ বনাই দিব নে নিদিয়ে মানে ফণীধৰ কি হৈ গ'ল মিনেশ্বৰাইটি তুমিতো মোক আজিলৈকে কোনোদিন কোৱা নাই যে থানেশ্বৰাইটিয়ে এক্টিঙো কৰে বুলি দেখিছা না কি ধুনীয়া এক্টিং কৰিছে এতিয়া যেনিবা একো নেজানেহে ইমান একেবাৰে নেচাৰেল এক্টিং কৰি দিছে চোৱাচোন থানে এটা ল'ৰা জীৱন মৰণৰ কথা আছে তই হ'ল বুলিয়ে তোৰ ওচৰত শক্তি আছে বুলিয়ে তই এনেকে ফণীধৰক ছাগলী বনাই দিব নোৱাৰিবি নহয় অকল দাঁতি ফণীধৰকহেনে ৰাস্তাত মোকো দম দিছে প্ৰয়োজন হ'লে বোলে তোকো মই গৰু ছাগলী বনাই দিম মুঠতে থানেশ্বৰাইটি আমি সেইবোৰ একো নাজানো আপুনি যেনেকে সন্ধ্যা ভাইটিক ছাগলী বনাইছিলে তেনেকে মানুহ বনাই দিব লাগিব দেউতাই বোলে ক'বা ল'ৰা এটাক ছাগলী বনাই থৈ গুচি আহিলে হেনো কেলে কয় বাৰু এনেকুৱা কামবোৰ মই ক'লো মই বোলো কেলে কৰিলে এনেকুৱা কাম সেই ল'ৰাটোক এনেকে আপুনি ছাগলী বনাই থৈ আহিব নালাগে নহয় তেতিয়া আকৌ মুখে দম দি খেদি পঠিয়াই দিলে তাৰপা সঁচাকে তুই বাপে তোমাৰ উপায় নাইকিয়া হ'ল দে একো এটা ক'বও নোৱাৰো নহয় ক'লেও একেবাৰে জামুৰ খাই উঠে যি কৈ থাকক দে তই সেইবোৰ খালি মাত নামাতিবি যি মন যায় তাকে কৰক দে যি মন যায় তেনেকে কৰিলে নহ'ব নহয় মানুহে দুদিনমানৰ পিছত ঘৰলৈ বিচাৰি আহিব ধৰি লৈ ধুমধাম পিটিব তেতিয়া তোমাৰ মোৰ ভাল লাগিব জানো কোৱাচোন এতিয়া ক'লেও যেতিয়া নুশুনা কি কৰিবি বাৰু কচোন হ'ব দে বাদ দে সেইবোৰ ভাত দিছো ভাত খাই লহিয়া নাখাওঁ মই ভাত মোৰ ভোক নাই লগা ভাত কেইটামান বনাই খাই লহিয়া ভাত কেইটামান খাই লহি উৰহখন ভগাই খাই ওপৰত নাযাবি মই হ'লে তোলে ভাত কেইটামান পাই থৈছো আৰু হ'লে চিঞৰি থাকিবলৈ নাই ভালে নিজে আহিবি তই ক'লেই নহ'ব নহয় ফণীধৰক তই ছাগলী বনোৱা অকল বজেনেই নহয় ভোলা আৰু পুতুকনেও তোক দেখিছে তই ক'লে মই কেলে মানি ল'ম মিনেশ্বৰ তই নেমানিলেও কিন্তু মই সেইটোকে ক'ম যে মই ফণীধৰক ছাগলী বনোৱা নাই আৰু মই মানুহক অপকাৰ কৰা কাম আজিলৈকে কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ বজেন এটা কথা কিন্তু আজিলৈকে থানেশ্বৰে কাকো অপকাৰ কৰি নাই পোৱা কিন্তু সেইটো কথা মই ক'ব পাৰিম এতিয়া তোৰ মোৰ ক্ষেত্ৰলৈকে চাচোন তোকে মোকে জানো আজিলৈকে সি কিবা এটা অপকাৰ কৰি পাইছে প্ৰত্যেক ক্ষেত্ৰতে সি সহায়হে কৰিছে আমাক আৰু বজেন কেলে তই দেখোন কৈছিলি বোলে থানেশ্বৰ দাইটি ভাগৰ কথাবোৰ কিবা থানেশ্বৰ দাইটি যেন লগা নাই এপাকত বোলে হৈও লাগে এপাকত নহয় লাগে কিজানি সেইটো থানেশ্বৰ নহয় কি সেইটো যদি থানেশ্বৰ দাইটি নহয় তেতিয়াহ'লে সেইটোনো কোন ফন্দ খাই থাক পেট ভৰি খাই থাক আৰু ঢেৰ ঘাঁহ আছে মই তোক ঢেৰ আনি দিম তই যিমান মন যায় সিমান খা ভোলা তই ফণীধৰক কিমান কটীয়া ঘাঁহ খুৱাইছ কেলে আৰে পুতুকণ তই বুজি নাপাবি ইয়াক যদি মই এতিয়া ঘাঁহ খুৱাই নাথাকো তেতিয়াহ'লে ই যদি ক'বালৈ গুচি যায়গে কোনে বিচাৰি আনিব মুঠতে ভজেন দাহে আহি পোৱালৈকে ইয়াক মুঠতে ঘাঁহ খুৱাই যেনে তেনে ৰখাই থ'ব পাৰিলেই হৈ গ'ল বন্ধ তই ঘাঁহ খা এই পুতুকণৰ কথা গুৰুত্ব নিদিবি খা মিনেশ্বৰ কি হ'ল তহঁতি কি মোক এতিয়াও বিশ্বাস কৰিব পৰা নাই নেকি বাৰু থানেশ্বৰ মানি ল'লো সেইটো তই নহয় কিন্তু তোৰ লিখীয়া দেখিবলৈ হুবহু একে সেইটো কোন মোৰ লিখীয়া দেখা দেখি মানুহ এটাই আছে সেইটো হ'ল ৰুদ্ৰ আকৌ কোন সিও কি তোৰ লিখীয়াকে যাদু মন্ত্ৰ জানে নেকি কেলে মিনেশ্বৰ তই দেখোন মোক সুধিছিলি তোৰ যজা ভাইটো এতিয়া ক'ত বুলি সেই তাৰ নামেই ৰুদ্ৰ কিন্তু মিনেশ্বৰ সি হয় জানো ইমান দিনে সি জীয়াই আছে নে মৰিলে একো মই খবৰ পোৱা নাই আৰু জীয়াই থকা হ'লে ক'ৰবাত কিবা এটা ঘটনা ঘটোৱা হ'লে কথাটোতো শুনিলোহেঁতেন কিন্তু মই আজিলৈকে তেনেকে কথাও শুনি পোৱা নাই সি হয় জানো হয় সেইটো যদি থানেশ্বৰাইটি নহয় তেতিয়াহ'লে সেইটো ৰুদ্ৰই হ'ব কাৰণ তাৰ চাল চলন দেখাই শুনাই একেবাৰে হাইলাখ থানেশ্বৰাইটি গতে এতিয়া সি ৰুদ্ৰ বুলি গম পালোৱে যেনিবা কিন্তু তাক কেনেকে বিচাৰি যাম কেনেকে এতিয়া ফণীধৰ ভাইটিক আকৌ আগৰ মানুহৰ ৰূপলৈ লৈ আহিম থানেশ্বৰ তই মন্ত্ৰ শক্তি প্ৰয়োগ কৰি ফণীধৰক আকৌ মানুহৰ ৰূপলৈ আনি দিব নোৱাৰিবিনে পৰাটো মই ফণীধৰক মানুহৰ ৰূপলৈ আনিব পাৰিম কিন্তু সি যোনেই নহওক লাগিলে ৰুদ্ৰই হওক সিটো অকল এটা মানুহক ছাগলী বনাই নেৰে এতিয়া ভজেনকো সি দম দিছিলে বোলে ছাগলী বনাই দিম বুলি কিজানি আৰু কোনোবা মানুহক সি ছাগলী বনাই পৰিছে মুঠতে থানেশ্বৰাইটি প্ৰথমতে এটা কাম কৰোঁ তুমি যেতিয়া সন্ধ্যা ভাইটিক ঠিক কৰি দিব পাৰিবাই তাক প্ৰথমতে মানুহ বনাই লওঁ তাৰপিছত ৰুদ্ৰই হয় যোনেই নহয় তাক আমি বিচাৰি যাম থানে বজেনে ঠিক কথাই কৈছে প্ৰথমতে তই ফণীধৰক ঠিক কৰি লওঁগে বেচাতে বৰ কষ্ট পাই থাকিব পাই দুটাই আকৌ দুবদাপ তাক ঘাঁহ খুৱাই আছে নহয় ঠিক আছে বাৰু বৈ তেতিয়াহ'লে প্ৰথমতে ফণীধৰকে ঠিক কৰি লওঁগে মা চাবোন দাই কেৱল আপোনাৰ কৃপাতে আপোনাৰ পৰম ভক্ত ৰুদ্ৰই এটা মানুহক আজি ছাগলী বনাবলৈ সক্ষম হ'ল এই যাদুই আঙুঠিটো সদায় তোমাৰ লগত ৰাখিবা বিপদে আপদে সদায় তোমাক এই যাদুই আঙুঠিটোৱে সহায় কৰিব কিন্তু ৰুদ্ৰ আৰু এটা কথা তুমি কিন্তু অলপ সাৱধান হ'ব লাগিব
সাৱধান হ'ব লাগিব কিহৰ কাৰণে সাৱধান হ'ব লাগিব মই যে তোমাক আঙঠিটো প্ৰদান কৰিছো সেইটো এটা যাদুই আঙঠি সেই আঙঠিটোতে সমস্ত যাদুই শক্তি সোমাই আছে কিন্তু এটা কথা মনত ৰাখিবা সেই যাদুই আঙঠিটো যদি কেনেবাকে তোমাৰ হাতৰ পৰা হেৰাই যায় বা বেলেগ মানুহৰ হাতত পৰি যায় তেতিয়াহ'লে সেই যাদুই আঙঠিটো সকলো যাদুই শক্তি নাইকিয়া হৈ যাব আৰু তাৰ লগে লগে তুমি মোক আৰু ঢেৰ তপস্যা ঢেৰ প্ৰাৰ্থনা কৰিলেও মই তোমাৰ আগত নোলাওঁ কাৰণ সেই যাদুই আঙঠিটোতে সেই শক্তিটো সোমাই আছে তাৰমানে মা শতান দেৱী যদি এই আঙঠিটো মোৰ হাতৰ পৰা কেনেবাকে হেৰাই যায় তেতিয়াহ'লে মই শক্তিহীন হৈ যাম দুনাই মই আৰু আপোনাক তপস্যা কৰিলেও আপোনাৰ লগত যোগাযোগ কৰিব নোৱাৰিম ৰুদ্ৰ সেই যাদুই আঙঠিটো হেৰাই যোৱাৰ লগে লগে মোৰ লগতো তোমাৰ সকলো সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিব ঠিক আছে ৰুদ্ৰ এতিয়া মই গৈ থাকো তুমি কিন্তু সেই যাদুই আঙঠিটো অলপ সাৱধানে ৰাখিবা হ'ব মা শশান দেৱী তাৰমানে এতিয়া সকলো শক্তি মোৰ সেই যাদুকৰী আঙঠিটোতে সোমাই আছে সেইটো হেৰাবলৈ হ'লে ময়ো দেখোন সকলো শক্তি হেৰুৱাব লাগিব নাই এই যাদুকৰী আঙঠিটো হেৰাবলৈ দিব নোৱাৰি ইয়াক ভালকে ৰাখিব লাগিব তাৰমানে দেউতাকৰ সকলো শক্তি এই আঙঠিটোতে সোমাই আছে কেনেবাকে আঙঠিটো লৈ ল'ব পৰা হ'লে দেউতাই চাগে এনেকুৱা কামবোৰ নকৰিলে এদিন আৰু ৰাম ৰাম ফণীধৰ তোক দেখোন সঁচা সঁচি ছাগলী বনাই পেলালে থানেশ্বৰ চাচোন চা ফণীধৰক কেনেকে সঁচা সঁচি ছাগলী বনাই পেলালে থানেশ্বৰ ৰাতি ৰৈ থাকি লাভ নাই আজি তাতে দেৱালী ফণীধৰ ভাইটিক সোনকালে তুমি মানুহ কৰি দিয়া থানেশ্বৰ ৰৈ নাথাকিবি জল্দি কৰ ফণীধৰক মুঠতে মানুহ বনাই দে ঠিক আছে তোমালোক খালি অকমান পিছলে হতি দিয়া অতকান ভোলা বজেন তহঁতিকেইটা অকমান পিছলে গৈ দে মুঠানে আমি গোটেইকেইটা পিছলে আহি দিলো এতিয়া তই কি কৰ মুঠতে ফণীধৰক আমাক মানুহৰ ৰূপত লাগে ওম গুৰুদেই নমঃ ওম গুৰুদেই নমঃ ওম গুৰুদেই নমঃ ছু ফণীধৰ তই একেবাৰে চিন্তা নকৰিবি এতিয়া তই সম্পূৰ্ণ মানুহ হৈ গলি এতিয়া আৰু তই ছাগলীৰ গতে ঘাঁহ খাই থাকিবলৈ দৰকাৰ নাই তোক মই আজি সুধাই নেৰো তই মোক কটিয়াই ঘাঁহ খুৱাইছিলি ফণীধৰ মই তোৰ ভোক লাগিছে বুলিহে তই কেলে মানুহ হৈ থাকোতে মোক কোৱা নাছিলি জানো ৰাতিপুৱাই ভাত খোৱাবলৈ তোৰ ভোক লাগিছে সেইকাৰণে মই ভাবিলো ছাগলী হলি যেতিয়া বোলো ভাতনো ক'ত খাবি সেইকাৰণে ঘাঁহকে আনি দবাদব খুৱাই দিছোহি মই নাজানো নহয় মোক নামাৰিবি তোক নামাৰিম কটিয়াই ঘাঁহ সোপা খোৱালি খা বুলি ঠেলি খুৱাইছ তই তোক মই সুধাই এৰিম তোক আজি মই আয়ৈ বটি এবাৰহে মৰিলো পলোৱাই ভাল ক'ত পলাইছ পণ্য ভাইটি এতিয়া মানুহ হৈ ভোলা ভাইটিকে দিবগে এতিয়া তাৰনো বাৰু কি দৰকাৰ আছিলে ঘাঁহ সোপা ইমান কটিয়াই খুৱাবলৈ বজেন্দা কি কৰে আজি দেৱালী নহয় দেৱালী ভালকে বম চম দুটামান ফুটাই দিওঁগে ব'ল দোকান বন্ধ কৰক আৰু এতিয়া পুতুকণ ভাইটি ব'ল আজি তোমালোকৰ ঘৰতে আমি গোটেইকেইটাই দেৱালী আয়োজনটো কৰিম বজেন্দা বঢ়িয়া হ'ব ব'লক পণ্য ভাইটি ৰৈ থাকিব নালাগে কলগছটো জ্বলাই দিয়া আকৌ তেতিয়াহ'লে জ্বলাই দিওঁ আৰু দেই কলগছটো জুইকুৰা লগাই দিয়াৰ লগে লগে তহঁতিকেইটাই খুব উকিয়াবি দেই তেতিয়াহে কলগছজোপা পুৰা ওপৰলৈকে জ্বলিব তই জুই লগা মোৰ লগেইটা উকিয়া হেপী দিৱালী তহঁতিকেইটা উকিয়া আকৌ কি চাই আছ বল্লে ৰাব্বা জ্বলি গ'ল শেষেই হ'ল আৰু বম আনিছিল নহয় বম ফুটুৱাংগে বৈ এতিয়া বন্ধুসকল আপোনালোক সকলোলৈকে অংকুৰ কাৰ্টুন পৰিয়ালৰ তৰফৰ পৰা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো Happy Diwali!